কথা ক'ব যদি আপোনালোকে এইটো ভিডিঅ' কালি দিয়ে ইউটিউবত গতিকে আপোনালোকে এইটো বস্তু দেখুৱাব যে ভিডিঅ' আপোনালোকে নল'ব কাপোৰ অফক'ৰ্ছ আচ্ছা আপুনি শুনক ৰ'ব মই কৈ আছোঁ আপুনি কৈছে মোৰ ভাল লাগিছে অসমীয়া চিনেমা আপোনালোকৰ নিচিনা ইউটিউবাৰ বোলে এনেকৈ ভিডিঅ' কৰি পেলাই ইউটিউবত দি দিব আপুনি কিমানখন অসমীয়া চিনেমা চাইছে নাজানো কিন্তু আহক আপুনি কথাখিনি পাতক আহক আহক না দাদা কথা কৈছে হাই হেল্ল' নমস্কাৰ আজি আহিছোঁ গম পাইছে মোৰ চাই খো খা কৰি থকা দেখি ক'ত আহিছোঁ মই আজি ক'ত আহিছোঁ জানে লোকেল কমফু চাবলৈ লোকেল কমফু 3 ৰিলিজ হৈছে আজি আৰু মোৰ লগত ৰূপম দা আহিছে ৰূপম দাকো দেখুৱাই আছোঁ আৰু লোকেল কমফু আজি ক'ত চাব আহিছোঁ জানে বিশেষ একো নকওঁ হলটোৰ বিষয় কাৰণ ইয়াত অলৰেডি আগতে বহুতবাৰ ভিডিঅ' বনাই গৈছোঁ তো লোকেল কমফু আজি চাব আহিছোঁ ক'ত জানে চাওকচোন মোৰ লগত চাওক আহকচোন দেখাওকচোন ক'ত আহিছোঁ মই চাবলৈ চিনেপলিছ তো চিনেপলিছত আজি লোকেল কমফু চাব আহিছোঁ আৰু লোকেল কমফু গোটেইখন জানেই হিলাই দিয়া লোকেল কমফু হৈছিলে গোটেইখন লোকেল কমফু 1 লোকেল কমফু 2 গোটেইখন হিলাই দিছিল তো এতিয়া লোকেল কমফু 3 কিমান হিলাই চাওঁ ৰূপম দা আজি যিখন মুভি চাব আহিছোঁ মুভিখনৰ নাম কি লোকেল কমফু বলক তেতিয়াহ'লে চিনেপলিছত এনজয় কৰোঁ মুভিখন দাদা কেনে পালে মুভিখন চাই ঠিকে আছিলে ৰেকৰ্ডিং কৰিব নালাগে আৰু নাই সেইটো এটা ভুল তেওঁলোকে মই তেওঁকে বিচাৰি আছোঁ বৰ্তমান আহক ৰ'ব তেওঁলোক আহক মই তাতে বিচাৰি আছোঁ আহক ৰ'ব তেওঁলোক ক'ত এক ছেকেণ্ড ৰ'ব মই গোটেইখিনি ৰিভিউ আজি পাব্লিকৰ ৰিভিউ ল'ব পাৰোঁ নাজানো কিন্তু আজি ৰিভিউ তেওঁলোক ক'ত আহিব দাদা আপোনালোকৰ দাদাজন যে আছিল ক'ত গ'ল আপোনাক এতিয়া মই বুজাই দিওঁ আমি একচুৱেলি ৰিভিউৰ মানে যিবোৰ ঠিক আছে কিন্তু তোমালোকে যিটো ষ্টেণ্ড লৈ লৈছে ন সেইটো চব নাই একচেণ্ট আপুনি শুনক আমি ৰিভিউ যিটো লওঁ হ'ব পাৰে আমি ভিডিঅ' কৰিছোঁ ন আপুনি আমাৰ চেনেলত যে এটা ভিডিঅ'টো ভিজিট কৰিব আপুনি তাত যদি এটা ভিডিঅ' মানে হল ৰেকৰ্ডিং আপুনি ধৰক নাজানে আপুনি মোক লাইভ লোৱাটো সঁচা কথা অলপ পিছত যাওক আপোনালোকে ভিডিঅ' লোৱাটো সঁচা কথা আপোনাক মই আপোনালোকে ভিডিঅ' লোৱাটো সঁচা কথা মোক ক'বলৈ দিয়ক আপোনালোকে ভিডিঅ' লোৱাটো সঁচা কথা গতিকে নেক্সট টাইম শুনক আপোনালোকে কথা ক'ব যদি আপোনালোকে এইটো ভিডিঅ' কালি দিয়ে ইউটিউবত গতিকে আপোনালোকে এইটো বস্তু দেখুৱাব যে ভিডিঅ' আপোনালোকে নল'ব কাপোৰ অফক'ৰ্ছ আচ্ছা আপুনি শুনক দাদা কথাটো পাতিলে শুনক একো নাই আপোনাক মই বেয়া পোৱা নাই ভিডিঅ' কৈছিলে নাই ৰ'ব মই আপুনি কৈছে মোৰ ভাল লাগিছে বস্তু এটা শিকাইছে অসমীয়া চিনেমা আপোনালোকৰ নিচিনা ইউটিউবাৰ বোলে এনেকৈ ভিডিঅ' কৰি পেলাই ইউটিউবত দি দিব ঠিক আছে চিয়'ৰ আপুনি শুনি যাওক আপুনি কথাখিনি যদি কমপ্লিট নকৰে তো আপোনাৰ কাৰণে আধৰুৱা হ'ব দাদা আপুনি আমাৰ চেনেলত যে ভিজিট কৰিব যদি ক'ৰবাত যদি 1 মিনিটৰ এটা হল ৰেকৰ্ডিং পায় আপুনি তেতিয়া আমাক ক'ব আপুনি কিমানখন অসমীয়া চিনেমা চাইছে নাজানো কিন্তু আহক আপুনি কথাখিনি পাতক আহক না দাদা কথাখিনি পাতক আমি আমি মানে ৰিভিউ কৰোঁ যিমান আছামিজ মুভি আহে সকলো ৰিভিউ কৰোঁ আৰু আপুনি চাব পাৰে আমাৰ চেনেলত যে আমি যিমান মুভি আহিছে চবৰ কিন্তু হিন্দী নহয় অনলি ফৰ আছামিজ মুভি আমাৰ আছামিজ ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাব লাগে সেইবাবে আমি ৰিভিউ কৰোঁ কিন্তু হয় হলত ৰেকৰ্ডিং কৰোঁ মানে প্ৰথমত যেতিয়া চাব যিকোনো এখন চিনেমা মানে যেতিয়া প্ৰথম ষ্টাৰ্টিং হয় তেতিয়া তেওঁৰ নামটো আহে চিনেমাখন নামটো আহে মই সেই বস্তুটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে সেই বস্তুটো মই কেতিয়া পাওঁ মোক বাকী ক্লিপ নালাগে মই বাকী ক্লিপ ডিলিট কৰি দিম মোক জাষ্ট নামটো লাগে মানে ভিডিঅ'টোৰ মাজত সেই নামটো খালি দেখাওঁ যে আমি হলত চাই আছোঁ মই এতিয়া তেখেতক মই ক'ব বিচাৰোঁ তেখেতৰ যিটো ছিট হয় সেই ছিটত তেখেতে বহা নাই তেখেতে তেওঁৰ ছিট এৰি বেলেগ ছিটত আহি বহিছে ফাৰ্ষ্ট কথা মই তেখেতক অপমান কৰিব পাৰোঁ তাতে কিন্তু তেখেত মোতকৈ ডাঙৰ তেওঁ মোক কিবা এটা বুজাইছে ঠিক আছে মই মানি লৈছোঁ পজিটিভ চেঞ্চতে মই লৈছোঁ কিন্তু তেখেতে সেইবুলি আৰু পাব্লিকৰ ওচৰত এনেকৈ চিঞৰিব নালাগে যে তুমি আছামিজ মুভিবিলাক হেৰি কৰিছে এতিয়াও তেখেতে মানিছেনে তেওঁ কৈছে ন তোমালোকে পিছত ইউটিউবাৰ বুলি হেৰি কৰা তেখেতৰ লগত কথা পাতিলোঁ যে ঠিকে কৰিছে বুলি গম পোৱা নাছিলোঁ তুমি আমাৰ তেওঁৰ আছে তেওঁক চিনি পাই চাগে দাদাক
কোচ ৰূপম ভাই এছ বুলি আছে আৰু মোৰ গগৈদা ভ্লগ 24/7 বুলি আছে তো আপুনি ফেচবুক পেজটো সেইটোৱে পাব আৰু ইউটিউব চেনেলটো সেইটোৱে পাব থেংক ইউ কিন্তু মানে তেখেতে তেনেকুৱা কোৱাৰ কাৰণে বেয়া লাগিলে মই তেখেতক বহুত অপমান কৰিব পাৰোঁ তাতে ভিডিঅ' বনাই যে আপুনি নিজৰ চিটত বহা নাই বেলেগৰ চিটত বহিছে বুলি আমিও পাগল নেকি যে আমি ভিডিঅ' এটা আপলোড কৰিম তাতে কেতিয়াও আমি আপলোড নকৰোঁ সেইটো বস্তু কিন্তু বাকী দাদা এইখিনি কৈ যে মুভিখন চাই কেনে পালে ভালেই লাগিল দিয়া 5ৰ ভিতৰত কিমান ৰেটিং দিয়ে 5ৰ ভিতৰত 5 out of 5 5ৰ ভিতৰত 5 মানে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে 5ৰ ভিতৰত 5 ৰেটিং দিব পাৰে আৰু মই মোৰ ফালৰ পৰা আৰু ৰূপম দাই কি দিয়ে সেইখিনি ৰেটিং আমি ইয়াত নিদিওঁ আমাৰ ৰেটিংখিনি আমাৰ ৰিভিউখিনি আমি বাহিৰত দিম তো বেলেগ এটা কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গ'ল আমাৰ হলত ভিডিঅ' কৰালৈ তো সেইবাবে সম্পূৰ্ণ ক'ব নোৱাৰোঁ এতিয়া ইয়াত কি ৰেটিং হয় কি হয় কিন্তু বাকী কথাখিনি আমি সম্পূৰ্ণ বুজাই ক'ম ইয়াত নহয় বাহিৰত তো অলৰেডি এতিয়া 12টা বাজি পাৰ হৈ গ'ল তো ইয়াত মানে বুজাব পৰা সম্ভৱ নহয় তো বাহিৰত যায় গোটেইখিনি কথা বুজাই যাম আপোনালোকক তো ব'লক এতিয়া ইয়াৰ পৰা ওলাই যাওঁ প্ৰথমে বাহিৰত যায় গোটেইখিনি কথা আপোনালোকৰ লগত ক্লিয়াৰলি ক'ম ফাইনেলি আমি চাই আহিলোঁ আজি কি চালোঁ লোকেল কমফু 3 লোকেল কমফু 3 চাই আহিলোঁ চালোঁ হয় ঠিকেই মুভিখন বহুত ভাল হৈছে বহুত ধুনীয়া হৈছে বহুত ধুনীয়া 5ৰ ভিতৰত 5 ৰেটিং দিব পাৰি ৰূপম দা আপুনি কিমান ৰেটিং দিয়ে 5ৰ ভিতৰত 5 দিম 5ৰ ভিতৰত 5 দিব আচ্ছা মই মোৰ ফালৰ পৰা একদম 5ৰ ভিতৰত 5 দিম আকৌ কৈছোঁ 5ৰ ভিতৰত 5 দিম কিন্তু মুভিখন চাব যেতিয়া ষ্টাৰ্ট হৈছিল চাবলৈ লওঁতেই মানে মুডটো অলপ চেঞ্জ হৈ গ'ল কি হ'ল মানে তাত আপোনালোকে জানে আমি ৰিভিউৰ ভিডিঅ' বনাওঁ আছামিজ মুভি যিমান আহক যিমানেই আছামিজ মুভি আহিছে কিয় সকলো আছামিজ মুভি আমি ৰিভিউ ভিডিঅ' বনাইছোঁ আপোনালোকে নিশ্চয় জানে তো মোৰ লগত ৰূপম দাও যায় ৰিভিউ ভিডিঅ' বনাবলৈ মানে আমাৰ লক্ষ্য হ'ল আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাওক নিশ্চয় হয়নে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাওক আৰু আমাৰ লক্ষ্য এইটো নহয় যে আমি হলত বহি ভিডিঅ' কৰিম আমি হল ৰেকৰ্ডিং কৰিম সেইটো আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য হ'ল আমি আমাৰ আছামিজ মুভি ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাওক আৰু আমি এইটো লক্ষ্য লৈ ঘৰৰ পৰা ওলাই নাযাওঁ যে আমি হলত ৰেকৰ্ডিং কৰি আমাৰ ইউটিউব চেনেলত আমি আপলোড কৰিম ভিডিঅ'বোৰ সেইটো আমাৰ লক্ষ্য নহয় সকলো মুভি যেতিয়া মানে ষ্টাৰ্ট হয় আৰু যেতিয়া হলত ষ্টাৰ্ট হয় মুভিখন তো 1 মিনিট 2 মিনিট এটা যোৱাৰ পিছতে কি হয় মুভিখনৰ নামটো দেখুৱায় হয়নে মুভিখনৰ নামটো দেখুৱায় টাইটেলটো মানে মুভিখনৰ নামটো দেখুৱায় আৰু জাষ্ট সেই নামটো ওলাই ন তাতে 1 ছেকেণ্ডৰ 2 ছেকেণ্ডৰ কাৰণে নামটো দেখুৱায় ন সেই নামটোৰ কাৰণে মই ৰখি আছিলোঁ তাতে মানে কি হ'ল সেই নামটো ওলাব বুলি ভাবি পেলাই মই ভিডিঅ' কৰিছিলোঁ তাতে জানো হলত ভিডিঅ' কৰাটো ইলিগেল হয় হলত ভিডিঅ' কৰিব নাপায় আৰু ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নাপায় আৰু সেই বস্তুটো কেতিয়াও নকৰোঁ জানো কিন্তু তাৰে নামটোত একো নাই নামটো আপুনি যিটো অফিচিয়েল ট্ৰেইলাৰ ভিডিঅ' হয় তাতো আপোনাৰ সেই নামটো দেখুৱায় হয়নে তো সেই নামটোৰ কাৰণে অপেক্ষা কৰিছিলোঁ নামটো মই ছেম টু ছেম মই নিজেও লিখিব পাৰোঁ নামটো ইমান ডাঙৰ কথা নহয় কিন্তু তাতে হলত নামটো ওলাইছে নামটো লিখি জাষ্ট নামৰ 2 ছেকেণ্ড 3 ছেকেণ্ডৰ ভিডিঅ' ক্লিপ এটা লাগে আৰু 2-3 ছেকেণ্ড বাকী মুভিখনৰ একো ভিডিঅ' ক্লিপ নালাগে আমাক একো ভিডিঅ' ক্লিপে নালাগে দুৰ্ভাগ্য এইটোৱে যে আমাৰ লোকেল কমফুখনত নামটো নোলালে হয়নে তাত নামটো নোলালে ভিডিঅ' কৰিলোঁ এইটো ভাবিছিলোঁ নামটো ওলাব নেকি কাৰণ কোন সময়ত নামটো ওলাই নিজেও নাজানো আমি তো সেইবাবে ভিডিঅ' কৰিছিলোঁ তো আমাৰ পিছত বহি আছিল যিজন ব্যক্তি একচুৱেলি তেখেত আমাৰ পিছত তেওঁৰ ছিটেই নাছিল সেইটো তেওঁৰ ছিট আছিল বেলেগত সিফালে আছিল ছিট তেওঁ তাৰ পৰা উঠি আহি আমাৰ পিছফালে বহিছেহি এজন নহয় কমচে কম 4জন আছিলে তেওঁলোক একেলগৰে আছিলে তো তেখেতে প্ৰথম কথা হ'ল তেখেতে ৰুল ৰেগুলেশ্যন মানা নাই বহুত হাল্লা কৰিছে দেই তেখেতে ৰুল ৰেগুলেশ্যন একো মানা নাই তেখেতে তেওঁৰ ছিটৰ পৰা উঠি আহি পেলাই বেলেগ ছিটত বহিছে আজি আমাৰ পিছফালে বহিছে মানে তো বহি লৈ পেলাই কি হ'ল আমি সেই নামটো ওলাবলৈ অপেক্ষা কৰিয়ে ভিডিঅ'টো কৰিছিলোঁ বেছি নহয় 1 মিনিটো নহয় আৰু সেই ভিডিঅ'টো যে কৰিছোঁ যে কাৰোবাক শ্বেয়াৰ কৰিম বা ছ'চিয়েল মিডিয়াত মানে আপলোড কৰিম সেইবিলাক থিংকিং নহয় সেইবিলাক ইৰাদা নাছিল সেইবিলাক আমাৰ ভাবি নাছিল জাষ্ট নামটোৰ কাৰণে অপেক্ষা কৰিছিলোঁ কেতিয়া নামটো ওলালে বাকী ক্লিপ নালাগে ডিলিট কৰি দিম যে আমি ফিল্মখন চাইছোঁ মানে হলত নহ'লে কেতিয়াবা কোনোবাই ক'ব যে মানে কি আৰু তুমি মুভিখন নাই চোৱা নোচোৱাকৈ তুমি ৰিভিউ দিব আহিছা সেই কথাটো সেইটোৱে যাতে কোনেও নকওক প্ৰমাণটো প্ৰুফটো ৰাখিব বাবে জাষ্ট নামটো মানে ক্লিপ বা কোনো একো নালাগে আমাৰ গোটেই ভিডিঅ' কি তাৰে 1 ছেকেণ্ডৰ এটাও ক্লিপো নালাগে আৰম্ভণিত যিটো নামটো ওলাই যে আজি বোলে লোকেল কমফু ওলালে লোকেল কমফু 3 বুলি নামটো ওলাই বোলে কাইলৈ চিকাৰ ওলাই আহি আছে চিকাৰ বুলি যেতিয়া নামটো ওলাব চিকাৰ সেই চিকাৰ নামটো ওলোৱা সেই ক্লিপখনে লাগে 1-2 ছেকেণ্ডৰ ক্লিপখন
আৰু সেই 1-2 ছেকেণ্ডৰ ক্লিপখনৰ বাবে ভিডিঅ' যেতিয়া কৰি আছিলোঁ ভাবিছিলোঁ এতিয়া নামটো আহিব বুলি তেনেকৈ কৰি মানে 40-50 ছেকেণ্ডমান হ'ল ভিডিঅ'টো মানে অলমষ্ট 1 মিনিটৰ ওচৰা-ওচৰি হ'ল ভিডিঅ'টো পিছফালৰ পৰা এজনে চিঞৰ মাৰি কয় তুমি ভিডিঅ' কৰিব নাপায় কিয় ভিডিঅ' কৰিছা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীবিলাক তোমালোকে এনেকৈ বৰবাদ কৰিব নোৱাৰা কিবা কিবি এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ লৈছে মানে তো তেখেতক মই ক'লোঁ যে মই ৰিভিউ ভিডিঅ' বনাওঁ মোক ইয়াত বাকী ভিডিঅ' ক্লিপ একো নালাগে মোক জাষ্ট লাগে সেই নামটো ওলাব মই নামটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ তো তেখেতে মানে কোনো কথাই নুশুনে তেখেতে খালি ক'ব তুমি কিয় ভিডিঅ' কৰিব নাপায় এইবোৰ ভিডিঅ' তোমালোকে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী কিবা কিবি এনেকুৱা ধৰণৰ বহুত কথা বহুত জোৰে ক'ব লৈছে তো ভাবিছিলোঁ তেখেতক তাতে ময়ো অপমান কৰোঁ তেখেতে নিজৰ চিটত বহা নাই নিজৰ চিট এৰি বেলেগৰ চিটত বহিছে কিন্তু ভাবিলোঁ তেওঁ ডাঙৰ মানুহ কিবা এটা ছাজেশ্যন দিছে তো সেইটো ভাবিছোঁ আমি পজিটিভ চেঞ্চ লৈ পজিটিভভাৱে ভাবি পেলাই আমি সেইটো মানি লৈছোঁ তো তেওঁক একো নক'লোঁ আৰু মই তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ তাতে কাৰণ হলতটোতো বেছি জোৰে কথা পাতিব নোৱাৰি ৰিভিউ ভিডিঅ' বনাওঁ মই জাষ্ট মোক নামটো লাগে নামটোৰ বাবে মই 1-2 ছেকেণ্ডৰ বাবে ভিডিঅ'টো কৰি আছোঁ কিন্তু তেওঁক বুজাব চেষ্টা কৰিলোঁ তেওঁ বুজিব চেষ্টা নকৰিলে তো সেইখিনি গ'ল শেষ পৰ্যায়ত বেলেগ ছাইডৰ পৰা বেলেগে ভিডিঅ' কৰি আছিল তেখেতক মই ক'লোঁ দাদা এইফালে ভিডিঅ' কৰি আছে আপুনি ভিডিঅ'টো বন্ধ কৰিব কওক কৈছে নাই এতিয়া কৰিব পাৰিবা বোলে এইটো কি কথা কওকচোন ভিডিঅ' এটা আপোনাৰ ষ্টাৰ্ট হৈ আছে মুভিখন ষ্টাৰ্ট যেতিয়া হয় তেতিয়া ভিডিঅ' কৰিব নোৱাৰে শেষত ভিডিঅ' কৰিব পাৰে এইটো কিবা কথা আছে নেকি সেইখন মানে মাজৰ ফালে শেষ নহয় মাজৰ ফালে কাৰণ ইণ্টাৰভেলৰ পিছতে হৈছিল ন এনেকুৱা কিবা কথা আছে নেকি যে ফিল্ম এখন চাব যাব আপুনি ভিডিঅ' কৰিব নোৱাৰে প্ৰথমখিনি কৰিব নোৱাৰে পিছৰখিনি কৰিব পাৰে মানে মই তেওঁক কি ক'ম আৰু একো নক'লোঁ আৰু ভাবিলোঁ আৰু তেওঁৰ কথাখিনিয়ে তো আৰু ছেকেণ্ড কথা হ'ল তেখেতে নিজৰ চিটততো বহা নাই বেলেগৰ চিটত আহি বহিছেহি হয় তাত সেই চিটত কোনো বুক কৰা নাছিলে সেই চিটত কোনো মানুহ নাছিল কিন্তু এইটোতো নহয় যে তেওঁ সেই নিজৰ চিট এৰি বেলেগৰ চিট মানে বেলেগ এটা চিটত বহিব পাৰিব বুক নকৰিলে বুলি নিজৰ চিটত সদায় নিজে বহিব লাগিব তেখেতে নিজে ৰুল ৰেগুলেশ্যন মানা নাই ওলাই আহিলোঁ ওলাই অহাৰ পিছত তেখেতক বুজাবলৈ চেষ্টা কৰিলোঁ যে ভিডিঅ'টো কিহৰ কাৰণে কৰিছিলোঁ 1-2 ছেকেণ্ডৰ ভিডিঅ' এটা কিহৰ কাৰণে কৰিছিলোঁ সেই কথাটো তেখেতক বুজাব চেষ্টা কৰিলোঁ কিন্তু আপোনালোকে দেখিলেই তেখেতে বুজিবলৈ চেষ্টা নকৰিলে তেওঁ উল্টাই মই কৈছোঁ তুমি ভিডিঅ' কৰিছিলানে মই তাতো তেওঁক প্ৰশ্ন কৰিব পাৰিলোঁ যে দাদা আপুনি আপোনাৰ চিটত বহিছিলনে কিন্তু মই নকৰিলোঁ কাৰণ তেওঁৰ যাতে সন্মানটো হানি নহওক তো সেই ভাবি মই তেওঁক এই প্ৰশ্নবোৰ নকৰিলোঁ কিন্তু তেখেতক মই বুজাব চেষ্টা কৰিলোঁ বহুত বেছি বুজাব চেষ্টা কৰিলোঁ তেখেতে বুজি নাপালে কিন্তু বাকী কিছুমানক মই তাৰে থকা বহুতক ক'লোঁ এনেকৈ কথা সেইটোৰ কাৰণে যে এই নামটোৰ কাৰণে ভিডিঅ' এখন কৰিছিলোঁ 50-40 ছেকেণ্ডৰ এটা ক্লিপ ক'লে একো নাই ক'লে তেওঁলোকে ভালকৈ কৈছে যে আছামিজ মুভি তেনেকৈ আগবঢ়াই নিয়া মানে ছাপোৰ্ট কৰিছে আৰু ভাল লাগিল মই তেখেতক ভালকৈ হাঁহিয়ে বুজাব চেষ্টা কৰিলোঁ কিন্তু তেখেতে বুজিব চেষ্টা নকৰিলে আচ্ছা যি নহওক আশা কৰোঁ আগন্তুক দিনত এনেকুৱা নহয় আৰু তেখেতেতো শুনিছে কি কৈ গৈছে যে বোলে ভিডিঅ' কৰিবা তোমালোকৰ নিচিনা ইউটিউবাৰে কিবা কিবি এনেকুৱা অলপ বেয়াকৈ কৈছিলে শুনিছে চাগে আপুনি দাদা যদি আমাৰ এই ভিডিঅ'টো চাই আছে আপোনাক কৈ দিছোঁ আমাৰ তেনেকুৱা থিংকিং একো নাই যে আমি আমাৰ আছামিজ ইণ্ডাষ্ট্ৰী ফিল্ম ইণ্ডাষ্ট্ৰীটো যে বৰবাদ হ'ব দিম কাৰণ মই লিখোঁ গগৈ আপুনি কি লিখে ৰায় মানে ৰাজবংশী ন দুয়োজন অসমীয়া মানুহ আৰু অসমীয়া ল'ৰাই উঠি অহা প্ৰজন্মই যদি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটোক যদি আগবঢ়াব চেষ্টা নকৰোঁ তেতিয়াহ'লে কোনে কৰিব কওকচোন আৰু নতুন এছামিজ মুভি ৰিলিজ হোৱাৰ লগে লগে আমি দুজন প্ৰায় আজি ফাৰ্ষ্ট শ্ব' চাবলৈ চেষ্টা কৰোঁৱেই মানে ফাৰ্ষ্ট ডে আমি শ্ব' চাওঁৱেই আৰু আপোনালোকে চাব পাৰে যেতিয়াৰ পৰা আমি ইউটিউবত মই বিশেষ কৰি ৰূপম দাক মই আনিছোঁ ৰূপম দাক লগ পোৱা বেছি দিন হোৱাও নাই বাৰু আৰু মই যেতিয়াৰ পৰা ইউটিউবত কাম কৰিব লৈছোঁ মই বেছিভাগ ফিল্ম ৰিলেটেডেই ভিডিঅ' বনাওঁ আৰু অসমীয়া ফিল্ম বাহিৰা ফিল্ম অসমীয়া ফিল্ম ৰিলেটেড ভিডিঅ' বনাওঁ মানে যিটো ৰিভিউ ভিডিঅ' বুলি কয় আৰু ৰিভিউ ভিডিঅ' বনাওঁ আৰু যিমান পাৰোঁ আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীটো যাতে ওপৰলৈ আগবাঢ়ি যাওক তো সেইটোৱে চেষ্টা কৰোঁ তো কেতিয়াবা এনেকুৱা কিছুমান মানে চিটুৱেশ্যন ফেচ কৰিব লগা হয় বহুত বেয়া লাগি যায় আমাৰ আকৌ এবাৰ কৈছোঁ হলত ভিডিঅ' কৰাৰ লক্ষ্য এটাই আছিলে আমাৰ যে ভিডিঅ'টো 10 মিনিট 20 মিনিট আধা ঘণ্টা এঘণ্টা সেইবোৰ নহয় 40-50 ছেকেণ্ডৰ ভিডিঅ' 40-50 ছেকেণ্ড হৈছে কি নাই তো তাৰ লক্ষ্য আছিল জাষ্ট নামটো আহক যে লোকেল কমফু 3 বুলি নামটো আহক নামটো আহিলে আমি আৰু ভিডিঅ' নকৰোঁ জাষ্ট সেই 2-3 ছেকেণ্ডৰ ক্লিপটো খালি আমাৰ ৰিভিউ ভিডিঅ'টোত দেখুৱাবলৈ কাৰণে আৰু যাতে কোনেও নকয় যে আপুনি মুভিখন নোচোৱাকৈ ৰিভিউ দি আছে বুলি কিবা এটা ধৰক বাক বিতণ্ডা ষ্টাৰ্ট হৈ যোৱাৰ বাবে তাত ৰিভিউ ল'ব নোৱাৰিলোঁ আজি পাব্লিকৰ একেবাৰে খুবেই 2-এজনৰহে ৰিভিউ ল'লোঁ তাৰ বাবে কোনেও মানে বেয়া নাপাব কোনেও গালি নাপাৰিব মন বেয়া নকৰিব নেক্সট যিবোৰ আছামিজ মুভি আহিছে তাত সকলোবোৰৰ ৰিভিউ 100% ল'ম 100% গেৰেণ্টি দি আজি আপোনালোকক কৈ আছোঁ আৰু এনেকুৱাটো মানে কি আৰু এনেকুৱা
এনেকুৱা ৰাস্তাত বহুত বাধা বিঘিনি পায়ে থাকিম এইবোৰকো নেওচি আগবাঢ়ি যাবই লাগিব আৰু যিমানেই বাধা নিদিয়ক কিয় আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি আগবঢ়াই নিয়াত সদায় চেষ্টা কৰিম জীৱনৰ শেষ উশাহলৈকে চেষ্টা কৰি গৈ থাকিম আৰু কৰি যাম সদায় এটাই লক্ষ্য আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি কেতিয়াও হেৰাই যাব নিদিওঁ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি সদায় আগবাঢ়ি যাওক আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি গোটেই জগত জিলিকি উঠক সেইটোৱে লক্ষ্য আচ্ছা ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ফেচবুকত যদি চাই আছে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব প্লিজ ফ'ল' কৰি দিব আৰু আকৌ এটা বেলেগ আছামিজ মুভিৰ ৰিভিউ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ মই পৰাগ গগৈ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি বাই 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 বাই